মই 10 বছৰ আপোনালোকৰ আশীৰ্বাদত বিহপুৰীয়াৰ পৰা এমএলএ আছিলোঁ কিন্তু আজি যিজন মুখ্যমন্ত্ৰী সমগ্ৰ দেশৰ বিজেপি নেতৃত্ব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অমিত শ্বাহ ডাঙৰীয়াই নীতিন নবী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে যে পৰৱৰ্তী অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী মহোদয়ে 2 মাৰ্চত যেতিয়া আমাৰ বিহপুৰীয়া সমষ্টিত হাবাজানৰ পৰা বিহপুৰীয়ালৈকে জন আশীৰ্বাদ যাত্ৰা কৰিছিলে তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে আমাক এটা কথা কৈছিল যে যোৱা 5টা বছৰত বিহপুৰীয়াত যিমান কাম হৈছে অহা 5টা বছৰত বিহপুৰীয়াত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আপোনালোকৰ আশীৰ্বাদত আমি 4 গুণ কাম কৰিবৰ কাৰণে সংকল্প লৈছো আৰু মই আশা কৰিম যে এইটো ইলেকশ্যন কেৱল বিজেপি কংগ্ৰেছৰ ইলেকশ্যন নহয় বিহপুৰীয়াৰ ভৱিষ্যত নিৰ্মাণৰ স্বাৰ্থত যুৱ প্ৰজন্মৰ ভৱিষ্যত নিৰ্মাণৰ স্বাৰ্থত অসমৰ আই মাতৃসকলক আৰ্থিকভাৱে শক্তিশালী কৰাৰ স্বাৰ্থত নতুন প্ৰজন্মক মিঠাপান তামোল এখন নোখোৱাকৈ চাকৰি দিয়াৰ স্বাৰ্থত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে অভূতপূৰ্ব আশীৰ্বাদ দিব বুলি আশা ৰাখিছো আৰু এইখিনি কথাৰে মই তেখেতক পুনৰ স্বাগতম জনাই মোৰ বক্তব্য সামৰিছো বন্দে মাতৰম ভাৰত মাতা কি জয়।